নমস্কাৰ ENI আসামলৈ পুনৰবাৰ স্বাগতম জনাইছো আজি আন এটা ভাল খবৰ লৈ আহিছো মই আৰু NSP পৰ্টেলৰ দেখি গম পাইছে নিশ্চয় NSP স্কলাৰশ্বিপৰ এটা ভাল খবৰ লৈ আহিছো আৰু সেইটো হৈছে যে স্কিম বোৰ্ডৰ এপ্লাই কৰাৰ ডেটটো এক্সটেন্ড কৰা হৈছে ইয়া ওপৰত ওলাই আছে দেখিছে নেশনাল স্কলাৰশ্বিপ ফৰ পোষ্ট গ্ৰেজুৱেট যেটো UGC প্ৰথমে মই UGC টোৱে দেখুৱাবলৈ লৈছো সেই স্কিম টু ওপেন টিল 15 নৱেম্বৰ আগতে 31 অক্টোবৰলৈকে আছিল আৰু এতিয়া 15 নৱেম্বৰলৈকে ইয়া এক্সটেন্ড কৰা হৈছে গতিকে খুবেই ভাল কথা নহয় জানো আৰু এয়া UGC এটো ঈশান উদয় স্কলাৰশ্বিপ স্কিম ফৰ নৰ্থ ইষ্ট ৰিজন এটো 15 নৱেম্বৰলৈ এক্সটেন্ড কৰা হৈছে আৰু এই ঈশান উদয় স্কলাৰশ্বিপটোৰ কাৰণে বহুত ল'ৰা ছোৱালীয়ে এপ্লাই কৰে আৰু সাধাৰণতে আমাৰ সকলোৰে মাজত ঈশান উদয় স্কলাৰশ্বিপটোৱে বেছি ফেমাস গতিকে কোনোবাই যদি কৰা হোৱা নাছিলে এতিয়াও সময় আছে কৰিব পাৰিব এতিয়া হকচোন আমি বাকি কেটা স্কিমো চাও সেই কেটা স্কিম কিমান দিনলৈ এক্সটেন্ড কৰা হৈছে এটা এটাকে খুলি দেখুৱাই দিও নৰ্থ ইষ্টাৰ্ণ কাউন্সিলৰ এই স্কিমটো আছে ওপেন টিল 15 নৱেম্বৰ এটো স্কিমো 15 নৱেম্বৰলৈকে দিয়া আছে আৰু আপোনালোকে তাৰ কি এলিজিবিলিটি লাগিব সেইখিনি আগতে চাই লব পাৰিব ডিপাৰ্টমেন্ট অফ সোশ্যাল জাস্টিস এণ্ড এম্পাৱাৰমেন্ট আৰু এটো SC ষ্টুডেন্টৰ কাৰণে এটো 15 নৱেম্বৰলৈ ওপেন আছে এপ্লাই কৰাৰ মিনিষ্ট্ৰি অফ লেবাৰ এণ্ড এমপ্লয়মেন্ট এটো 15 নৱেম্বৰলৈ আৰু ডিফেক্টিভ এপ্লিকেশন ভেৰিফিকেশন ইনষ্টিটিউট ভেৰিফিকেশন DNO SNO MNO ভেৰিফিকেশন সকলোবোৰ ডেটে এক্সটেন্ড কৰা হৈছে সেইখিনি ডেট বাৰু আমাৰ প্ৰয়োজন নহয় আমাক কেৱল আমি কেতিয়ালৈকে এপ্লাই কৰিব পাৰিম হেতু বেছি প্ৰয়োজন গতিকে সেইখিনি চাই লওক ডিপাৰ্টমেন্ট অফ সোশ্যাল জাস্টিস এটো যেটো OBC EBC এণ্ড DNT ষ্টুডেন্টৰ কাৰণে স্কুল আৰু কলেজ দুইটা ক্ষেত্ৰতে 15 নৱেম্বৰলৈ এপ্লাই কৰাৰ ডেট এক্সটেন্ড কৰা হৈছে গতিকে যদি কোনোবাই কৰা নাছিলে কিবা অসুবিধাৰ কাৰণে হক বা গম নোপোৱাৰ কাৰণে হক তেওঁলোকে কৰিব পাৰিব আগতে এই সকলোবোৰ স্কিমৰ লাষ্ট ডেট 31 লৈকে আছিল মই আগৰ ভিডিঅত দেখাইছিলো প্ৰথম অৱস্থাত প্ৰি মেট্ৰিকৰ ডেট এক্সটেন্ড কৰিছিল কিন্তু পিছত পোষ্ট মেট্ৰিকৰো সকলোখিনিৰে লাষ্ট ডেটটো এক্সটেন্ড কৰিছে আৰু AICT স্কিম কেটাও চাকচন আপোনালোকে ইয়াটো 15 নৱেম্বৰলৈকে ডেটটো এক্সটেন্ড কৰিছে প্ৰগতি স্কলাৰশ্বিপটো এটা ভাল স্কলাৰশ্বিপ হয় গাৰ্ল ষ্টুডেন্টৰ কাৰণে খুব ভাল গতিকে আছে যদি টেকনিক্যাল পঢ়ি থকা গাৰ্ল ষ্টুডেন্ট তেওঁলোকে পাৰিব এটো স্কিমো 15 নৱেম্বৰলৈকে এক্সটেন্ড কৰা হৈছে যথেষ্টখিনি সময় আছে হাতত আজি 1 নৱেম্বৰ গতিকে 15 নৱেম্বৰলৈ 15 ডেজে আছে প্ৰায় গতিকে আৰামত আপোনালোকে এই স্কলাৰশ্বিপবোৰত এপ্লাই কৰিব পাৰিব আৰু বাকি আপডেটবোৰৰ কাৰণে চাই থাকিব আৰু মই যিমান পাৰো সহজ ভাষাত মই যিখিনি গম পাওঁ সেইখিনি আপোনালোকলৈ আগবঢ়াই দিওঁ যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহলে প্লিজ লাইক কৰিব আৰু কমেন্ট কৰিব কিবা জানিব লগা থাকিলেও আৰু ইয়া চাওক গুটেই কেটা এটো দেখিছেনে এটো ST কাৰণে মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্স এটো 15 নৱেম্বৰলৈকে এক্সটেন্ড কৰা হৈছে মুঠতে NSP যিমান কেটা স্কিম আছিল স্কলাৰশ্বিপ স্কিম গুটেই স্কিম কেটাই লাষ্ট ডেট 15 নৱেম্বৰলৈ এক্সটেন্ড কৰা হৈছে গতিকে একেবাৰে নিশ্চিন্ত হৈ জুনে জুনে কৰা নাছিলে কৰক আৰু সকলোলৈ মোৰ শুভেচ্ছা থাকিল যি সকলে কৰিলে তেওঁলোকলৈও শুভেচ্ছা থাকিল আৰু যি সকলে কৰিম বুলি ভাবি আছে তেওঁলোকলৈও শুভেচ্ছা থাকিল যাতে আপোনালোকে মনে বিচৰা ধৰণে স্কলাৰশ্বিপটো পায় তাৰ কাৰণে আৰু এনে ধৰণৰ ভিডিঅ'বোৰ মই কৈছোৱে দিবলৈ চেষ্টা কৰিম গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেতিয়া আপোনালোকে নটিফিকেশনবোৰ পাই থাকিব আৰু ইয়া আকৌ এবাৰ স্ক্ৰল কৰি দেখুৱাই দিলো আশা কৰো নিশ্চয় ভাল পালে আৰু আপোনালোকে শেষলৈকে চালে তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ